নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বনাইছোঁ মই কলডিলৰ এটা সুন্দৰ ৰেচিপি, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ল'লোঁ। এয়া কলডিলৰ ৰেচিপি বনাবলৈ প্ৰথমে পাহাৰীয়া কলডিল এটা লৈছোঁ আৰু কলডিলৰ ওপৰৰ বুঢ়া বাকলিখিনি গুচাই লৈছোঁ। আৰু এতিয়া মিহি মিহিকৈ কাটি ল'ম। এই পাহাৰীয়া কলডিলটো খাবলৈ বহুতে ভাল লাগে। এইটো আপোনালোকে জুইত পুৰিও খাব পাৰে, বইল কৰিও খাব পাৰে, পিটিকা কৰি বহুতে ভাল লাগে আৰু বিভিন্ন ধৰণৰ ৰেচিপি বনাব পাৰি। আৰু এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক আৰু কমেণ্ট কৰিব। আৰু এয়া কলডিলখিনি কটা হৈ গ'ল আৰু মই এতিয়া ইয়াতে পানী দিছোঁ আৰু অকণমান নিমখ দিছোঁ যাতে কলডিলখিনি ক'লা হৈ নাযায়। আৰু পানীৰ পৰা উঠাই মই এটা কুকাৰত ভৰাই লৈছোঁ আৰু আধা বাটি বুট লৈছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু পানী বেছিকৈ নিদিওঁ, অকণমানে পানী দিম আৰু এইখিনি মই বেছিকৈ নিসিজাওঁ, এটা চিটি দিলে অফ কৰি দিম। আৰু এয়া এটা চিটি মৰাৰ পাছত মই গেছটো অফ কৰি দিলোঁ আৰু এইফালে এখন কেৰাহী পাতি ল'লোঁ। ইয়াতে মই এতিয়া মিঠাতেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে এটা সৰু সৰু টুকুৰা কৰি কটা আলুখিনি দি দিছোঁ। আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু ইয়াতে মই কেইটামান এতিয়া গোটা জিৰা, এখিলা তেজপাত দিছোঁ আৰু এটা পিঁয়াজ, মিডিয়াম চাইজৰ পিঁয়াজ স্লাইচ কৰি কটা পিঁয়াজখিনি দিলোঁ আৰু নিমখ হালধি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম আৰু ইয়াতে মই এতিয়া এক চামুচ আদা ৰচুনৰ পেষ্ট দিছোঁ, 1 চামুচ জিৰা পাউডাৰ আৰু মছলাখিনি ভালকৈ গলি যাব বাবে অকণমান পানী দি দিছোঁ আৰু এটা বিলাহী সৰু টুকুৰা কৰি কটা বিলাহী দিলোঁ আৰু 3টামান কেঁচা জলকীয়া ফালি দিছোঁ। জলকীয়াটো আপোনালোকৰ কথা, যেনেকুৱা জ্বলা খায় তেনেকৈ দিলে হ'ল। আৰু এতিয়া মই বিলাহী আৰু মছলাখিনি অকণমান ভজা হোৱাৰ পাছত এতিয়া ইয়াতে মই জলকীয়া পাউডাৰ দিলোঁ আৰু ভাজি থোৱা আলুখিনি দিছোঁ। আলু আৰু মছলাখিনি ভালকৈ অকণমান সময় ভাজি ল'ম আৰু এতিয়া ইয়াতে মই বইল কৰি থোৱা কলডিল আৰু বুটখিনি দি দিম। কলডিল আৰু বুটখিনি দিয়াৰ পাছত ভালকৈ হেতাৰে লৰাই মাজে মাজে ঢাকনখন দি লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো ল' কৰি মাজে মাজে এনেকৈ ঢাকনখন উঠাই মাজে মাজে হেতাৰে লৰাই থাকিম আৰু কলডিলখিনি অকণমান সময় ভজা হোৱাৰ পাছত কলডিল আৰু বুট বইল কৰা পানীখিনি মই ইয়াতে দি দিম। এয়া পানীখিনি মই ইয়াতে দি দিছোঁ আৰু এই পানীখিনিত মই অকণমান শুকুৱাই দিম পানীখিনি আৰু অকণমান গৰম মছলা পাউডাৰ দিছোঁ। একেবাৰে সহজ বনাবলৈ, খাবলৈ বহুতে ভাল লাগে, ৰুটি আৰু ভাতৰ লগত খাব পাৰে। আৰু মই ঘি দিলোঁ, ঘিটো আপোনালোকৰ কথা, নাখালে নিদিবও পাৰে। আৰু এইখিনি মই এতিয়া অকণমান সময় ল' ফ্লেমত সিজাই থাকিম আৰু এয়া কলডিলৰ ৰেচিপি ৰেডি হৈ গ'ল। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই।